Hello everyone, Ansari Sir ATP channel সকলকে স্বাগতম জনাইছো। ফার্স্ট প্রভিজনাল মেৰিট লিষ্ট আহি গৈছে। ইয়াৰ কাট অফ টু আমি যদি দেখিবলৈ যাওঁ তেতিয়া হলে দেখিব পাৰিম যিবিলাক ডিস্ট্ৰিক্টত 200 প্লাস ভ্যাকেন্সি আছে তাতে কাট অফ টু 215 নাইবা 14 দেখিবলৈ পোৱা গৈছে আৰু যত ভ্যাকেন্সিটো অলপ কম আছে তাতে পাৰ্সেন্টেজটো অৰ্থাৎ মেৰিট লিষ্টত 222 নাইবা 29 30 এনেকুৱা দেখিবলৈ পোৱা গৈছে। তো ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলো যিবিলাক ডিস্ট্ৰিক্টত 200 প্লাস ভ্যাকেন্সি আছে তাতে হাই পার্সেন্টেজ থকা ক্যান্ডিডেট সকলে বেছিকৈ এপ্লাই কৰিছে। তাতে যেটো সেকেন্ড মেৰিট লিষ্ট আহিব পাৰে আমি দেখিব পাৰিম যে 5 নাইবা 6 স্কোৰ ডিক্ৰিজ হ'ব, কমি আহিব। ইয়াৰ কিছুমান কাৰণ আছে। এই কাৰণবোৰ যদি আমি লক্ষ্য কৰিবলৈ যাওঁ তেতিয়া হলে দেখিব পাৰিম যেনেকুৱা ধুবুৰী ডিস্ট্ৰিক্ট আছে, বৰপেটা আছে, তাতে আমি জানো যে ধুবুৰী ডিস্ট্ৰিক্টত 253 আনৰিজাৰ্ভ পোষ্ট আছিল, ডিব্ৰুগড়ত 270 আনৰিজাৰ্ভ পোষ্ট আছিল, ধেমাজি গোলাঘাট এইবিলাকত, জৰহাটত, মৰিগাঁৱত এইবিলাকত ভ্যাকেন্সি 200ৰ ওচৰা-ওচৰি আছিল বাবে তাতে কাট অফ টু 214 15 19 এনেকুৱা কৈ গৈছে, 215 19 এনেকুৱা গৈছে। অৰ্থাৎ সেকেন্ড মেৰিট লিষ্ট যেতিয়া আহিব আমি দেখিব পাৰিম যে 5 নাইবা 4 নাইবা 6 ইমানখিনি স্কোৰ ডিক্ৰিজ হ'ব পাৰে। ইয়াৰ কিছুমান কাৰণ আমি পাম যে ইয়াৰে ভিতৰত ৰিজনবোৰ হল এক নম্বৰ সিলেক্টেড ইন মোৰ দেন ওয়ান ডিস্ট্ৰিক্ট, এজন ক্যান্ডিডেটে এটাতকৈ বেছি ডিস্ট্ৰিক্টত পাইছে আৰু কিছুমান ক্যান্ডিডেটৰ দুটা বা একেখন ডিস্ট্ৰিক্টত দুবাৰ তিনিবাৰ নাম আহিছে যেহেতু সাৰ্টিফিকেট বেলেগ বেলেগ ইহঁতৰ পাৰ্সেন্টেজও হাই, সেই কাৰণে একেখন ডিস্ট্ৰিক্টত দুবাৰ তিনিবাৰ আহিছে আৰু তেওঁ বেলেগ বেলেগতো পাইছে। আৰু কিছুমান ক্যান্ডিডেট আছে এলপি ইউপি দুয়োটাতে পাইছে, সেই কাৰণে কাট অফ টু এবাৰ সেকেন্ড মেৰিট লিষ্টত হয়তো কমি আহিব পাৰে। যিবোৰ ডিস্ট্ৰিক্টত 200 প্লাস ভ্যাকেন্সি আছে তাতে হ'ব পাৰে। সিলেক্টেড ইন গ্ৰেজুৱেট টিচাৰ অৰ পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ, যিসকল ক্যান্ডিডেট আকৌ পোষ্ট গ্ৰেজুৱেট টিচাৰ নাইবা গ্ৰেজুৱেট টিচাৰ সিলেকশন পাইছে সেইসকলে হয়তো এলপি ইউপি নকৰিব, হয়তো ভেৰিফিকেশনত নাযাব পাৰে। যদিও ভেৰিফিকেশনত গৈছে হয়তো তেওঁক এটা অপশন দিব লাগে এলপি ইউপি এটো কেনসেল কৰাৰ বাবে, যেহেতু তেওঁ হয়তো গ্ৰেজুৱেট টিচাৰ নাইবা পোষ্ট গ্ৰেজুৱেটৰ পাইছে। তো যিবোৰ ডিস্ট্ৰিক্টত 200 প্লাস ভ্যাকেন্সি আছে তাতে আমি আশা কৰিব পাৰো যে 5 নাইবা 6 স্কোৰ কমি আহিব পাৰে।